ভাল পোৱা মানেই এইটো নহয় যে তেওঁৰ প্ৰতিটো কথাই আখৰে আখৰে পালন কৰিব। তোমাক ভাল পালে বুলিয়ে যে সকলো তোমাৰ মতে কৰিব, তোমাক ভাল পালে বুলিয়ে যে সকলোবোৰ কাম তোমাক সুধি কৰিব। জীৱনটো তেওঁৰ, গতিকে তেওঁৰ মতে এই পৃথিৱী উপভোগ কৰিবলৈ দিয়ক। যদি তেওঁ ভুল দিশে গতি কৰে তেতিয়া তেওঁক বাধা দিয়ক, কিন্তু এনেই সৰু সৰু কথাবোৰত তেওঁক এইটো নকৰিবি, অত নাযাবি, বেলেগৰ লগত কথা নাপাতিবি এইবোৰ কৈ তেওঁক মিছাতে মনত কষ্ট নিদিব। বিশেষকৈ ছোৱালীবোৰক, কাৰণ আমি ছোৱালীবোৰে মুক্ত মনে থাকি ভাল পাওঁ, মুক্ত মনে যিকোনো কাম কৰি ভাল পাওঁ। আমাৰ মনৰ কথাবোৰ বেলেগে ছাপোৰ্ট কৰাটো বিচাৰোঁ। আপুনি যদি তেওঁক গোটেই জীৱনৰ বাবে বিচাৰে তেতিয়া তেওঁৰ ভালপোৱাবোৰত কেতিয়াও বাধা নিদিব, নহ'লে আপোনাৰ ভালপোৱা মানুহ আপোনাৰ পৰা নিজে আঁতৰি যাব। জীৱনটো তেওঁৰ মতে উপভোগ কৰিবলৈ দিয়ক, চাব আপোনাৰ প্ৰিয়জন কিমান সুখী।